নমস্কাৰ আজি আপোনালোকৰ মাজত পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ। আজিৰ কাহিনীটো হৈছে এনে এজন মানুহৰ যিয়ে দিন ৰাতি কষ্ট কৰিছিল নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ, ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ, যিটো প্ৰায় প্ৰতিজন মানুহে কৰে। কিন্তু মানুহজনৰ যিজন ল'ৰা আছিল সেই ল'ৰাটো বহুত এলেহুৱা আৰু বদমাছ আছিল। সি গোটেই দিনটো আড্ডা দি ফুৰিছিল, নিজৰ দেউতাকে কষ্ট কৰি অনা টকাকেইটা অবাবত খৰচ কৰি ফুৰিছিল আৰু ইয়াক লৈ মানুহজনৰ বহুত চিন্তা হ'বলৈ ধৰিলে। কিন্তু যেতিয়া ল'ৰাটোৰ উৎপাত দিনক দিনে বেছি বাঢ়ি যাব ধৰিলে, তেতিয়া এদিন দেউতাকে ল'ৰাটোক মাতি আনি ক'লে যে তুমি এতিয়া উপাৰ্জন কৰিব লাগিব। তুমি কি কাম কৰা মই নাজানো, কিন্তু গধূলিলৈ যদি তুমি মোক পইচা আনি দিব নোৱাৰা তেতিয়াহ'লে ৰাতি তোমাক ঘৰত থাকিব দিয়া নহ'ব। এতিয়া ল'ৰাটো আছিল এলেহুৱা। দেউতাকৰ কথা শুনি সি মাকৰ ওচৰত গ'ল আৰু মাকক দেউতাকে কোৱা কথাখিনি ক'বলৈ ধৰিলে। মাকে আকৌ ল'ৰাটোক বহুত মৰম কৰিছিল। ল'ৰাটোৰ কথা শুনি মাকে তেওঁৰ হাতত জমা থকা টকাৰ পৰা 500 টকা ল'ৰাটোক দিলে আৰু ক'লে যে গধূলি দেউতা আহিলে তুমি দেউতাক ক'বা যে এইটো মই কষ্ট কৰি অনা পইচা। গধূলি যেতিয়া দেউতাকে ঘৰলৈ আহিল তেতিয়া ল'ৰাটোৱে মাকে দিয়া পইচাটো দেউতাকৰ হাতত দিলে আৰু ক'লে যে দেউতা এইটো মই কষ্ট কৰি অনা পইচা। দেউতাকে আগৰ পৰাই গোটেই কথাখিনি জানিছিল। ল'ৰাটোৰ কথা শুনি দেউতাকে ল'ৰাটোক ক'লে যে বাছা, তুমি এই পইচাখিনি কুৱাত পেলাই থৈ অহা। ল'ৰাটোৱে এটাও প্ৰশ্ন নকৰিলে আৰু সেই পইচাটো কুৱাত পেলাই থৈ আহিল। পিছদিনা মানুহজনে ঘৈণীয়েকক মাকৰ ঘৰত পঠাই দিলে আৰু ল'ৰাটোক ক'লে যে বাছা, তুমি আজিও পইচা উপাৰ্জন কৰি আনিব লাগিব। এইবাৰ ল'ৰাটোৰ অলপ চিন্তা হ'ল, কিয়নো মাক যিহেতু ঘৰত নাই, এইবাৰনো সি কাক পইচা সুধিব। ভাবি ভাবি সি বায়েকৰ ওচৰলৈ গ'ল আৰু বায়েকক গোটেই কথাখিনি ক'লে। বায়েকেও যিহেতু ল'ৰাটোক বহুত মৰম কৰিছিল, সেয়েহে বায়েকে ল'ৰাটোক নিজৰ হাতত থকা পইচা অলপ দিলে আৰু ক'লে যে গধূলি এই পইচাখিনি দেউতাৰ হাতত দি ক'বা যে এইখিনি মই আজি কষ্টৰে উপাৰ্জন কৰা টকা। আৰু গধূলি যেতিয়া দেউতাক ঘৰলৈ আহিল, ল'ৰাটোৱে দেউতাকক তেনেকৈয়ে ক'লে আৰু দেউতাকে পুনৰ টকাখিনি কুৱাত পেলাবলৈ ক'লে আৰু ল'ৰাজনে একো প্ৰশ্ন নকৰাকৈ টকাখিনি কুৱাত পেলাই দিলে। পিছদিনা দেউতাকে ছোৱালীজনীক পেহীয়েকৰ ঘৰত পঠাই দিলে আৰু ল'ৰাজনক আকৌ ক'লে যে বাছা, আজি তুমি আকৌ পইচা উপাৰ্জন কৰি আনিব লাগিব। এতিয়া ল'ৰাজনৰ হাতত একো উপায় নাছিল আৰু তাক পইচা দিয়া মানুহো ঘৰত কোনো নাছিল। এতিয়া ল'ৰাটোৰ উপায় নোহোৱা হ'ল। সি ভাবিলে যে আজি যদি পইচা উপাৰ্জন কৰি ঘৰলৈ নিনিওঁ তেতিয়াহ'লে দেউতাই মোক ঘৰত থাকিব নিদিব। এতিয়া কামটো ইমান সহজতে পোৱা নাযায়। সি গোটেই দিনটো ঘূৰি ঘূৰি অৱশেষত এটা কাম হাতত পালে। এখন ট্ৰাকৰ পৰা বস্তা কঢ়িয়াই দোকান এখনত থ'ব লাগে। দিনটো কষ্ট কৰাৰ পাছত সি নিজৰ কষ্টৰ উপাৰ্জন 400 টকা পালে। পইচাখিনি পাই তাৰ বহুত ভাল লাগিল আৰু দৌৰি দৌৰি ঘৰলৈ গ'ল। গধূলি যেতিয়া দেউতাক ঘৰলৈ আহিল তেতিয়া সি দেউতাকৰ হাতত টকাখিনি দিলে আৰু দেউতাকে আগৰ দুদিনৰ নিচিনা আজিও টকাখিনি কুৱাত পেলাই আহিবলৈ দিলে। তেতিয়া ল'ৰাজনৰ খং উঠিল আৰু ক'লে যে এইটো মই দিনটো কষ্ট কৰি অনা পইচা, এইখিনি মই কুৱাত পেলাব নোৱাৰোঁ। তেতিয়া দেউতাকে হাঁহি হাঁহি ক'বলৈ ধৰিলে যে তুমি একদিন কষ্ট কৰি অনা পইচাখিনি যেতিয়া মই কুৱাত পেলাই আহিব দিলোঁ তেতিয়া তোমাৰ খং উঠি গ'ল। তেতিয়াহ'লে তুমি আজি ভাবাচোন, মই কষ্ট কৰি অনা পইচাখিনি তুমি যেতিয়া অবাবত খৰচ কৰা মোৰ কেনেকুৱা লাগে। সেয়েহে বন্ধুসকল, আপোনালোক আটাইকে কওঁ যে পিতৃৰ সমান মূল্য এই পৃথিৱীত আন একোৱেই নাই। সেই মানুহজনে আপোনাৰ সপোন পূৰণ কৰিবৰ কাৰণে নিজৰ সপোনবোৰকো ত্যাগ কৰি দিছে। গতিকে জীৱনত যেতিয়াই অবাবত খৰচ কৰিবা তেতিয়াই সেই মানুহজনৰ বিষয়ে এবাৰ চিন্তা কৰিবা, কিয়নো তেওঁ এই পইচাখিনিৰ কাৰণে দিন ৰাতি কষ্ট কৰে কেৱল নিজৰ সন্তানৰ সপোনবোৰ পূৰণ কৰিবলৈ। আৰু এটা কথা, দেউতাই উপাৰ্জন কৰক বা নকৰক তাৰ একো প্ৰভাৱেই নপৰে। দেউতাৰ লগত থকাটোৱে আপোনাৰ কাৰণে সকলোতকৈ ডাঙৰ শক্তি।
আৰু মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ যে জীৱনত এনেকুৱা কোনো কাম নকৰিব যিটোৰ কাৰণে তেওঁ লাজ পাবলগীয়া হয়। এনেকুৱা কাম কৰক যাক লৈ তেওঁ গৌৰৱ কৰিব পাৰে যে হয় এইটো মোৰেই সন্তান। যদিহে কাহিনীটি শুনি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।